নমস্কাৰ, আজি আহিলোঁ বেলেগ আন এটি ভিডিঅ' লৈ। এয়া হ'ল শ্বিলং পিক। শ্বিলং পিকৰ পৰা উঠি পেলাই গোটেই শ্বিলং চাব পাৰি আৰু ৰাইজ উপভোগ কৰক। মই দেখাই আছোঁ, আপোনালোকে চাই পেলাই জনাব কেনেকুৱা লাগিছে ভিডিঅ'বিলাক চাই। আৰু মোৰ ভিডিঅ'বোৰ কোনে কেনেকৈ ক'ৰ পৰা চাই আছে জনাবচোন বাৰু। তাৰ মাজতে ভিডিঅ' কৰি ভাগৰ লাগিলে, গৰম পৰিছে, তাতে জুচ এগিলাচ খালোঁ। তাৰ পৰা আহিলোঁ আমি এয়া বুটিং কৰিবলৈ। বুটিং কৰি আছে আৰু মই কৰিলোঁ। তাৰ মাজতে এই হোটেলখনত আছিলোঁ। হোটেলখনৰ পৰা ভালেমানখিনি বুটিং কৰিলোঁ, আমি কৰাখিনি, আৰু লগৰজনে কেমেৰা মাৰি আছে। আৰু আমাৰ বাহনখন এইখনত গৈছিলোঁ দেই, এইখন মই চলাইছিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক কেনেকৈ চাই আছে, ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। আৰু লগতে এইখনৰ ৰবৰ বাগানখন চাব আপোনালোকে। আৰু এটা কথা মন কৰিবলগীয়া যে শ্বিলঙৰ ৰাস্তাবিলাক সৰু হ'লেও কিন্তু ৰাস্তাবিলাকৰ এটা স্পট নাই কিন্তু দেই। আৰু এয়া হ'ল মৰ্ণিং দৃশ্য, 7:30 বজাত শ্বিলং পিকলৈ যোৱাৰ ৰাস্তা। আৰু এয়া হ'ল সূৰ্য দেৱতাই আমাক চাই আছে, আৰু আমি তেখেতক সেৱা কৰি প্ৰণাম জনাই পেলাই আৰু তেখেতৰ ভিডিঅ'টো, প্ৰকৃতিয়ে হাঁহি থকা ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু দেখিছেনে বাৰু? আৰু ইয়াৰ জলবায়ুবিলাক কিমান ধুনীয়া। আৰু ইয়াৰ মানুহবিলাকৰ লং লাইফ। কিয় লং লাইফ জানেনে? খুব কষ্ট কাম কৰে যেন। কষ্ট মানে আমাৰ নিচিনা আৰামত নাখায় নকৰি। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।